হেল্ল' এভৰিৱান, বহুদিন পিছত আপোনালোকৰ মাজলৈ ভিডিঅ' এটা লৈ আহিছোঁ। সময়ৰ অভাৱ বুলি ক'ব নোৱাৰোঁ, কাৰণ সকলোৰে বাবে এদিনততো 24 ঘণ্টাই হয়। মোৰ দিনটোৰ ৰুটিনখনতে মোৰ ভৱিষ্যত লুকাই আছে। আজিৰ ভিডিঅ'টোত মোৰ নিজৰ কথা কিছুমান শ্বেয়াৰ কৰিম। আপোনালোকো যদি একমত হয় তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি দিব আৰু লাইক কমেণ্ট কৰি দিব। জীৱনত সকলোৱে আপোনাক আঘাত কৰিব। কাৰ আঘাতৰ বিষ মূল্যৱান সেয়া আপুনি নিজেই বিচাৰ কৰিব পাৰিব লাগিব। 10 টকাৰ বাবে কান্দি পাইছোঁ। এযোৰ কণী বেচি মায়ে স্কুল যাবলৈ গাড়ী ভাড়া দিয়া দেখিছোঁ। বিচাৰিলে যে একো নাপায় আগতে দেখি আহিছোঁ। তাতে দুখীয়া বুলি মানুহৰ যিহে অৱহেলা। সফলতাৰ পিছত দৌৰিবলৈ ইয়াতকৈ বেছি আৰু কিনো লাগে। মানুহে কয় দুখ কষ্টই সকলোকে হতাশ কৰে, কিন্তু মোৰ মতে দুখ কষ্টই মানুহক মনোবল দিয়ে, শক্তিশালী কৰে, জীৱনটো জীয়াই থাকিবলৈ শিকায়। দৰিদ্ৰতা সফলতা অৰ্জনত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। আচলতে ঠেকা নাপালে, বুকু নাভাঙিলে, নাকান্দিলে মানুহ কেতিয়াও সফল হ'ব নোৱাৰে।